বিকাশপেডিয়া ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে চলোৱা এক ৰাষ্ট্ৰজোৰা প্ৰচেষ্টা। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি, যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। INDG প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি বিভাগৰ সহায়ত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং CDEC হায়দৰাবাদৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট হৈছে অসমৰ ৰাজ্যিক মূল অভিকৰণ। মূলগতভাৱে এই কাৰ্যসূচীৰ অন্তৰ্গত প্ৰথম 6টা বিষয় বাছি লোৱা হৈছে। এই বিষয়সমূহ হ'ল কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-প্ৰশাসন।